বহুত ওখ হয় এইটো চিৰি আৰু ইয়াতে কিছুমান সাৱধানতা দিছে সৰু ল'ৰা ছোৱালীবোৰক তললৈ নামিব নিদিব লগতে হেল্ল' বন্ধু বান্ধৱীসকল ৱেলকাম টু সুস্মিতাছ ডায়েৰী আজি আমি নৰ্থ গুৱাহাটীলৈ ফুৰিবলৈ গৈ আছোঁ আৰু এয়া ৰাস্তাত আছোঁ আমি মোৰ লগত আছে বা আছে আৰু মাহী আছে আৰু মামা আছে তো আমি এতিয়া গৈ আছোঁ এখন কাৰত এয়া বৰ্তমান আমি শৰাইঘাট দলংটো পালোঁ আৰু নৰ্থ গুৱাহাটীৰ অভিমুখে আগবাঢ়ি আছোঁ আৰু আহি আমি এয়া লাল গণেশৰ মন্দিৰটো পালোঁ আৰু ইয়াতে আমি পূজা অকণমান কৰি যাম আজি যেহেতু বহাগৰ 2 তাৰিখ হয় আৰু আজি হনুমান জয়ন্তীও হয় আৰু এয়া হনুমান জয়ন্তীৰ পূজা চলি আছে বৰ্তমান আমি এতিয়া ৰাস্তাত আৰু এয়া আহি আমি হয়গ্ৰীব মাধৱ মন্দিৰ পালোঁ আৰু এয়া আমি গাড়ীৰ পৰা নামিলোঁ আৰু এয়া পৰিৱেশখিনি আৰু ইয়াতে যোৱাকালি সম্ভৱ ইয়াতে ফাংচন হৈ গৈছে এয়া আহি পালোঁ আমি আহিছে না এনে কিন্তু বাইদেউ ইয়াতে চাকি পাঁচটা মালা পাঁচটা দিয়ে সম্পূৰ্ণ কৰিলে পাঁচটা দিয়ে ইয়াতে হয়গ্ৰীব মাধৱত পেকেট নহয় এইটো গোসাঁই 5 জনা আছে জয়মতী 5টা আছে চাকি 5টা মালা 5টা দিয়ে ইয়াতে নিয়মত চাকি 5টা মালা 5টা দিব লাগে ইয়াতে এই 5টা দিয়ে এতিয়া ওপৰলৈ উঠি আছোঁ পূজা কৰিবলৈ আজি আমি হয়গ্ৰীব মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ আহিলোঁ যিহেতু এতিয়া নতুন বছৰ বহাগৰ আজি ফাৰ্ষ্ট সপ্তাহটো হয় আজি 2 তাৰিখ হয় গতিকে আমি আজি ইয়ালৈ ফুৰিবলৈ আহিলোঁ এতিয়ালৈকে বগালোঁ আৰু এইখিনি চিৰি বগাবলৈ বাকী আছে ৰ'দটোৱে ভালে দিছে দিনটো আজি খুবেই ভাল ৰ'দটো দিছে যদিও ইমানখিনি গৰম নাই ইমানখিনিও ঠাণ্ডাও নহয় বতৰটো আজি মিডিয়ামে আপনার পয়সা দিছো হ্যাঁ
আমি চিৰিৰে উঠি হয়গ্ৰীব মাধৱ মন্দিৰৰ ওপৰত আহিলোঁ আৰু এইটো হৈছে ওপৰৰ পৰিৱেশখিনি আৰু এতিয়া পূজা কৰিবলৈ গৈ আছোঁ ওপৰত খুবেই ধুনীয়া লাগে আহি খুবেই ধুনীয়া পৰিৱেশ আৰু পাথৰৰ ইমান ধুনীয়া ধুনীয়া স্কাল্পচাৰ কিছুমান ইয়াতে দেখিবলৈ পালোঁ আৰু লগতে ভেড়াৰ পোৱালিও আছে ইয়াতে ইমান মৰম লগা ভেড়াৰ পোৱালি ঘাঁহ খাই থকা দেখিবলৈ পালোঁ মই ফ্ৰণ্ট কেমেৰা অন কৰি দিছোঁ আৰু ইহঁতক চাবলৈ দিছোঁ আৰু ইহঁতে নিজক দেখি চাবলৈ ধৰিছে এয়া ইয়াতে বহুত ভেড়াৰ পোৱালি দেখিবলৈ পাই আছোঁ নাজানো ক'ৰ পৰা ইমান ভেড়াৰ পোৱালি আহিছে আৰু ইমান দীঘলীয়া চিৰি বগাই কেনেকৈ আহিছে ক'ব নোৱাৰোঁ ইয়াতে দান দি যায় চাগে ভক্তবিলাকে এইটোও হ'ব পাৰে হয়তো ভক্তবিলাকে ভগৱানক দান দিও যাব পাৰে ভেড়াৰ পোৱালি সেইটোও হ'ব পাৰে গম নাপাওঁ সোধা নাই কাকো এইটো মই নিজে ভাবিছোঁ হ'ব পাৰে এনেকুৱা বুলি ইমান ধুনীয়া ধুনীয়া ভেড়াৰ পোৱালি মৰম লাগে আপোনালোককো যদি ভেড়াৰ পোৱালি এনেকৈ দেখি ভাল লাগিছে কমেণ্টত নিশ্চয় জনাবচোন কেনেকুৱা লাগিছে This is the beauty of Assam. অসমৰ সৌন্দৰ্যতা বুলি ক'বলৈ গ'লে হয়গ্ৰীব মাধৱ মন্দিৰ খুবেই ধুনীয়া আৰু এইটো এটা হিষ্টৰিকেল আৰ্কিঅলজিকেল ছাইট হয় এইটো মন্দিৰ খুবেই বহুত বছৰ পুৰণি আৰু ইয়াতে হিন্দু মুছলিমৰ মিটিং পইণ্ট বুলি ক'ব পাৰি হাজোখন আৰু হাজোখন ফেমাছ এইবিলাকৰ কাৰণে খুবেই ভাল লাগে আকৰ্ষণ কৰি লৈ আহে এটা তো আপোনালোকক দেখুৱাইছোঁ যিমান পাৰোঁ মোৰ ফালৰ পৰা মোৰ ভিডিঅ'টিত ইয়াতে দেখি এনেকুৱা লাগে যেন ইয়াৰ ইতিহাস কলা কৌশল কিমান গভীৰ মহত্বপূৰ্ণ কিমান সৌন্দৰ্যৰে ভৰা আপোনালোকক দেখি কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব এইপিনে আছে শ্ৰী হয়গ্ৰীব মাধৱৰ নিতু সংঘৰ আৰু মন্দিৰৰ ওপৰৰ পৰা তলৰ পিনে চাবলৈ গ'লে আপোনালোকে এনেকুৱা ধৰণৰ দেখিব বহুত ওখ হয় এইটো চিৰি আৰু ইয়াতে কিছুমান সাৱধানতা দিছে সৰু ল'ৰা ছোৱালীবোৰক তললৈ নামিব নিদিব লগতে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ইয়াতে উৰি আছে এইবিলাক কি কপাহ না শিমলু তোলা ধুনীয়াকে উৰি আছে শিমলু তোলাবিলাক লগত আছে মাহী বহুত দিনৰ হেঁপাহ আছিলে আহিম বুলি আজি আশা পূৰণ হ'ল আমি বাই আহিছে দুজনী মাহী আহিছে আৰু মামাহঁতে আহিছে আমি কেইজনী 1 2 3 4 5 6 জন আহিছোঁ আমাৰ বাই বাই
আৰু এইখন হৈছে এখন গোহাৰি আৰু ইয়াতে নিতু পূজাৰ সময়সূচী কিছুমান উল্লেখ কৰি দিছে এয়া আপোনালোকে চাব পাৰে মাধৱ মন্দিৰৰ পৰা ওলালো এতিয়া আৰু এতিয়া আমি দৌলগোবিন্দত যাম আজি মোৰ সুস্মিতা ডায়েৰীৰ ইউটিউব চেনেলটিত মাধৱ মন্দিৰত প্ৰথমবাৰ অহা হয় চেনেলটিত মানে প্ৰথমবাৰ ভিডিঅ' বনোৱা হয় কাৰণ মই আহিছোঁ এবাৰ তো ভিডিঅ' বনোৱা নাছিলোঁ তেতিয়া চেনেলটো খোলা নাছিলোঁ আৰু এতিয়া এইবাৰ আহিছোঁ যেতিয়া ভিডিঅ' এটা বনালোঁ আৰু ডায়েৰী ছেভ কৰি থ'লোঁ তো আপোনালোকে ভিডিঅ'খিনি চাই কেনেকুৱা পালে জনাব আৰু ভাল লাগিলে কমেণ্টত জনাব এইখিনিয়ে আৰু এতিয়া আমি দৌল গোবিন্দলৈ যাম আৰু তাৰ ভিডিঅ'খিনি আপোনালোকৰ লগত মই নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম গতিকে আপোনালোকে যে নিশ্চয় চাই আজিলৈ এৰিছোঁ বাই বাই টেক কেয়াৰ